স্কুল ভিডিঅ' ডায়েৰী লৈ চবকে স্বাগতম জনাইছোঁ দেই। আজি মানে কাম এটাত যাব ওলাইছিলোঁ। মই বৰ্তমান চিপাঝাৰত আছোঁ। পিছে বতৰটো বেয়া, বৰষুণ দিছে। বৰষুণ নাই, ডাইৰেক্ট হামলা দিলোৱে আহি কামত। আমিও কম বস্তু নহয়, বৰষুণ দি থাকিলেও থাকক, আমাৰ কামটো আমি কৰি যাবাই লাগিব, খাবাই লাগিব। এয়া হ'ল চিপাঝাৰৰ ট্ৰিনিটি একাডেমি। নতুনকৈ মানে ট্ৰিনিটি কলেজখন হৈছে, তাৰে মানে সৰু নাৰ্চাৰী কেজি ৰুমবিলাকত আমাক আগবাঢ় দিছে। আমিও আঁকি আছোঁ, 3টা মানুহ, কুশল দা, এটা বৰদলগুৰিৰ ল'ৰা নীলোৎপল আৰু মই। এনেকৈ কামবিলাক কৰি আছোঁ, ভালো লাগছে গাইছ। চলি মোক একে জোকাৰ কাট দি ধৰিছে, সৰু সৰু চলি পেন পেনিয়া দৌকিনা মাজান একেবাৰে কিমান কথা সুধি আছে, মুখটো গৰম কৰিছে। আকাতকৈও বেছি সিহঁতৰ উত্তৰ দিওঁতেহে সময়খিনি পাৰ হ'ল আমাৰ। এনেকৈ লাহে লাহে ইয়াক অলপমান আমাৰ কামৰ নমুনা দেখাই দিছোঁ। এনেকৈ সৰু সুৰাকৈ আঁকছোঁ আৰু পাৰাখিনি যিখিনি পাৰোঁ এনেকৈ আৰু গাইছ। পিছে এটা কথা, নিজে শান্তি পোৱা কামটো কৰি বিৰাট মজা লাগে, মানে ভাল পাওঁ আৰু এইবিলাক কৰি। এতিয়া আমাৰ খোৱা সময় হ'ল, আমি যাই আছোঁ হোটেল ৰুচিতা, খুৰা বান্ধাত এখন আছে ৰুচিতা বুলি হোটেল, এইখন গাইছ চাই লওক। মানে বৰ ধুনীয়াকৈ পৰঠাটো এটা বৰ ধুনীয়া হয়, পূৰা ধুনীয়াকৈ খালোঁ। এনেকৈ কাম বন কৰি খামেৰি সুতেৰি খাই লৈ এতিয়া ঘৰত অহাৰ সময় হ'ল, গধূলি বেলাই হ'লেই। তাৰপিছত এনেকৈ দাদাই মই আহি আছোঁ বাইকত। মই এইকেইটা দিন চিপাঝাৰতে আছোঁ, চিপাঝাৰৰ মাৰৈত। তাতে আমাৰ এটা দাদা আছে, দাদা ঘৰতে থকা খোৱা লগা কামটো চব কৰিছোঁ। এতিয়া আহি আছোঁ, আমি দাদা ঘৰ পামেই আৰু বেছি বাট নাই, গতিকে কালিলৈ ঘৰত যাম। এইবিলাক আৰু এনেকৈ চলি আছোঁ আৰু কিবা কিবি কৰি, ভালো পাওঁ এইবিলাক কাম চাম কৰি। এইটো আমাৰ দাদাৰ ঘৰ, চাই লওক। আমি আঁকা দুখনমান ছবি, এইবিলাক এনেকৈ আঁকছোঁ আৰু কিবা কিবি কৰি। আপোনালোকে আশীৰ্বাদ কৰিব, মৰম দিব, চেনেহ দিব, ধন্যবাদ।